Welcome to the Leading Sight News. Non-Kevangji MLA election Aam Aadmi Party pentalong pli LA along ta kachipati dunjia phan kithur dunji abang phubang phiamen kepang dakpon. MLA election nangte bokbom si pregjam ratcharia song atun pen sitame MLA election ki thurdunji atumamen paklang pon bom tanglo. Lason si Aam Aadmi Party ratcharia song atun pen karbiang long along long pli LA along MLA election kachipati dunji phan amen pangdak pon tanglo. Kachipati dunji atumamen lapen LA pharo isira cap made LA 110 dipu LAC pen Baresa difusa 108 Bokajan LAC pen Mrs. Renuka Timungpi Rongkhang LAC pen Tenzing Kathar lapen Amri LA pen Bimol Singh Beatum pen Chepati dun poposi There ni phai krenar kebarni dipu Panbari Aam Aadmi Party asahemalong pherangkia mekang ni ponahot pangdak pon. Aam Aadmi Party sitame lalong pli LA along sitame mesen bang kachipahai ponji aphansi ni tum chesik chedang pon bomlo puta pherangkia me long pen ningje pon. Aam Aadmi Karbi Anglong district amai pu mintu pator pen kaningje pon atenge lapen Karbi Anglong along kado kave long pho do bonta non amakela LA pli ansi ki thodun je phan pangdak pon thaik chorlo pusi alang lipen than pon bonta apor dolang nonini ni thomang bong chingki chingwai pon pen puthot long pho LA ta ki thodun pet ji aphan sichingwai pon bomlo lapen ni tum ning thelo. Aam Aadmi Party district along aro arim penta sai ki klema bang do de sang se pen si klem pon bomlo puta patora sang hopen ningje pon. Anparta halapu Bokajan LAC Farman pen kithur dunjia bang phi Renuka Timungpi pen pherangkia thaingno kaningje pon ke nilijong si MLA election hai lote kecheng si ke klem pon ji lake Bokajan ang kangalong kaching thur asai ke klem pon po lapen kachipa hai ji apansi bori pon poposi alang lipen ningje pon. নমস্কাৰ আজি আমি কাৰ্বি আংলং আম আদমি পাৰ্টি জিলা কমিটিৰ পৰা বোকাজান LAC আৰু ডিফু LAC আৰু ৰংখাং আৰু আমৰি চাৰিটা সমষ্টি হৈ আজি আমি প্ৰেছ মিট পাতিছোঁ কাৰণ কিয়নো আমি বহুত দিনে আবদ্ধ হৈ আছিল যদিও অৰ্গেনাইজিং কামত আমি আছিলোঁ তথাপি অফিচিয়েলি আজি তাৰিখতে আমাৰ প্ৰেছ মিটটো মুকলি কৰিব বিচাৰিছোঁ সেয়ে আমাৰ চাৰিটা সমষ্টিত ইতিমধ্যে থিৰাং কৰিছোঁ ধৰক আপোনাৰ বোকাজান 108 বিধানসভা সমষ্টি অন্তৰ্গত আৰু আমাৰ দ্বিতীয়তে ডিফু 110 যিটো বিধানসভা সমষ্টি তাত আমি এবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ ঠিক তেনে একেদৰে ৱেষ্ট কাৰ্বি আংলঙতো আমি তেনেকৈ প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ ৰংখাং 111 আৰু আমৰি 112 এই চাৰিটা সমষ্টিত আমি প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ এইবাৰ আপোনালোকৰ যিসকল প্ৰাৰ্থী আপোনালোকৰ তৰফৰ পৰা আগবঢ়াইছে হয় তেখেতসকলক নাম কেইটা বা পৰিচয়খিনি আগবঢ়াব মই প্ৰথমে ক'ব বিচাৰিছোঁ আমাৰ অতি শক্তিশালী পাৰ্টি আমাৰ যুৱনেত্ৰী ৰেণুকা টেৰাংপি বোকাজানৰ ৰেণুকা তিমুংপি আমাৰ বোকাজান 108 নং সমষ্টিৰ পৰা তেখেতে প্ৰাৰ্থিত্ব আগবঢ়াব এইবাৰ আৰু খুব সুন্দৰকৈ তেখেতে জোৰদাৰ লাগি আছে দ্বিতীয়তে 2 নম্বৰতে ডিফু LAC যিটো 110 সমষ্টিৰ পৰা ব্ৰেছ ডিফুচা ডাঙৰীয়া খেলিব আমাৰ ডিফুৰ পৰা তেওঁ প্ৰাৰ্থিত্ব লাভ কৰিছে ইতিমধ্যে আৰু 3 নম্বৰতে আমাৰ ৰংখাং যিটো সমষ্টি আছে ৰংখাং সমষ্টিটো আগত বৈঠালাংচু আছিল যদিও এতিয়া ৰংখাং হ'ল 111 সমষ্টিৰ পৰা খেলিব আমাৰ তেনজিং কাথাৰ ডাঙৰীয়াই ঠিক একেদৰে আমৰিটো আমাৰ খেলিব আমাৰ অতি শক্তিশালী এজন আমাৰ নেতা তেখেতে খুব ভাল কাম কৰি আছে তেখেতৰ নামটো বিমল সিং বে গতিকে তেখেতেও প্ৰাৰ্থিত্ব লাভ কৰিছে গতিকে আমি চাৰিটা সমষ্টিতে আমি প্ৰাৰ্থিত্ব এবাৰ প্ৰদান কৰিছোঁ আমি 5টা সমষ্টি হয় গতিকে এটাত আমি অকণমান সাংগঠনিক দিশত অসুবিধাৰ হোৱাৰ বাবে তথাপিও আমি 2 দিন ভিতৰত কিবা কৰিব পাৰোঁ নেকি সেইটো আমি চাই আছোঁ গতিকে আমি চাৰিটা দিশত প্ৰবল শক্তিৰে আমি যুঁজ কৰিবৰ কাৰণে ইতিমধ্যে জোৰদাৰ কৰিছে আমাৰ জিলা কমিটি এছেম্বলি কমিটি CC কমিটি মণ্ডল কমিটি পৰ্যায়ৰ তললৈ যিবিলাক গ্ৰাছ ৰুটৰ কমিটি আছে তেওঁলোকে ইতিমধ্যে লাগিছে আৰু আমি সক্ৰিয়ভাৱে 2022 পৰা আজি তাৰিখলৈকে আমি 2022টো আমি MSc পাৰ্টিচিপেট কৰিছিল তাত আমাৰ ভাল ৰিজাল্ট আৰু আমি আজি আশাবাদী 2026টো যে MLA আমাৰ পাৰ্টি খেলিব গৈ আছে আম আদমি পাৰ্টিৰ পৰা পাহাৰীয়া জিলাখনত আমি নথৈ আনন্দিত হৈছোঁ গতিকে আপোনালোকে মিডিয়া বন্ধুসকলেও আহিছে আপোনালোকক ধন্যবাদ দিছোঁ
যাতে প্ৰসাৰ আৰু প্ৰচাৰৰ যিটো ব্যৱস্থা আপোনালোকে কৰিলে ভাল হয়। গতিকে আমাৰ এইখিনি আজি অফিচিয়েলি আপোনালোকৰ যি আগন্তুক বিধানসভাৰ বাবে প্ৰস্তুতি কেনেধৰণে আগবঢ়াইছে বাৰু প্ৰস্তুতিসমূহ? আমাৰ যিবিলাক প্ৰস্তুতি ৰণকৌশল বুলি কোৱা হয়, যাক ৰণকৌশলবিলাক আমাৰ তেনেকেই থাকে। এটা দলক কেনেকৈ আগবঢ়াই নিব পৰা যায় সেইটো গাছটোৰ পৰা আৰম্ভ কৰা হৈছিল, আৰু এইটো আমাৰ গাইডলাইন আছে, গাইডলাইন মতে আমি কাম কৰি আছোঁ। যেনেকৈ AGP BJP কংগ্ৰেছৰ যেনেকৈ ৰণকৌশল থাকে, প্ৰত্যেকটো এটা ৰাজনৈতিক দলৰ ৰণকৌশল থাকে, আৰু সেই ৰণকৌশল মতে আমি আগবাঢ়ি গৈ আছোঁ। আৰু আমাৰ প্ৰতিটো এলেকাতে ষ্ট্ৰং হৈ আছে। আমাৰ বিশেষকৈ বোকাজানত আমি নাম ল'ব লগা হৈছে। 2022 যিটো ৰাইজে কাৰ্বি আংলং ৰাইজে সঁহাৰি দিছিলে, সেই সঁহাৰিটো আজিও পাহৰি যোৱা নাই। আমাক আজি আঁকোৱালি লৈছে, যাৰ কাৰণে আমি 4টা টিকেট পাবলৈ আমি সক্ষম হৈছোঁ, 4টা প্ৰতিনিধি আমি দিবলৈ সক্ষম হৈছোঁ আজিৰ তাৰিখত। গতিকে আমি ইয়াৰ আশাবাদী। আৰু ডিফু ৰাইজৰ কথাটো জানে, ডিফু ৰাইজে এটা নতুন বিকল্প বিচাৰি আছিলে ইমান দিন, তাৰে বিকল্প আমি নতুনকৈ আহিছোঁ। যদি ৰাইজৰ আস্থা আৰু বিশ্বাস আমাৰ প্ৰতি তেওঁলোকে থাকে, তেতিয়াহ'লে আমি নিশ্চয় ইয়াতো জিকি যাম বুলি আমি আশাবাদী। ইতিমধ্যে যিহেতুকে ভাৰতীয় জনতা পাৰ্টীয়ে ৰাইজৰ মাজত স্থান ল'বলৈ সক্ষম হৈ আছে, তেনে ক্ষেত্ৰত আপোনালোকে কি ক'ব বিচাৰিব? হয়, তেখেতসকলেও নহয়, ভাৰতীয় জনতা পাৰ্টীয়ে যিখিনি কাম কৰিছিলে তেখেতসকলে লক্ষণীয় হিচাপে কাম কৰিছে, নকৰা নহয়। কিন্তু আন্তঃগাঁথনিক যিটো আমাৰ গ্ৰাম্য অঞ্চলত যিখিনি আমাৰ জনগাঁথনিক যিখিনি উন্নতিকৰণৰ কাম হ'ব লাগিছিলে, আপোনালোকে গাঁৱত চাওক, ডিফু টাউনৰ 1-1.5 কিলো ভিতৰত যদি আপোনালোকে যায়, প্ৰকৃত উন্নতিৰ চেহেৰাটো আপোনালোকে দেখা পাব। গতিকে আজি 30-40 বছৰ পাছত কিবা এটা স্বাভাৱিকভাৱে উন্নতি হোৱাটোতো ডাঙৰ কথা নহয়। কংগ্ৰেছ থাকিলেও সেইখিনি কাম কৰিছিলে, BJPও সেইখিনি কাম কৰিছিলে, কিন্তু তাৰ ভিতৰতে ৰাস্তা 2-এটা উন্নতি কাম কৰিছে তেওঁলোকে, সেইটোতো আমি স্বীকাৰ না বুলি ক'ব নোৱাৰোঁ। কিন্তু সেইখিনি আমাৰ যথেষ্ট নহয়। উন্নতি কৰিব লগা বহুত, শিক্ষা দিশত আমি উন্নতি কৰিব লাগিব, স্বাস্থ্য দিশত আমি উন্নতি কৰিব লাগিব, মানৱ জাতিক সম্পদ কেনেকৈ কৰিব লাগিব, সেইখিনি আমাৰ প্ৰতি লক্ষ্য ৰাখি আমি কাম কৰা উচিত। গতিকে আপৰ লগত তুলনা নহয় কিছুমান বস্তু। গতিকে যিখিনি যোন দলে কৰি আছে, আমাৰ তাত প্ৰতিবাদ নাই কৰিবলৈ কাৰণে। যোন দলে জিকে কাৰ্বি আংলঙৰ 4-5টা সমষ্টিৰ কাৰণে কাম কৰিব লাগে, সেইটোৱে আমি দাবী কৰিছোঁ। আমিও যদি অন্তত আপে যদি ইয়াত এদিন হ'লেও যদি ৰাজ কৰে বা জিকি যায়, তেতিয়াহ'লে আমি ৰাইজৰ কাৰণে কাম কৰিম, জাতি আৰু মাটিৰ কাৰণে আমি কাম কৰিম। আমাৰ উদ্দেশ্য লক্ষ্যটো সেইটোৱেই। বিশেষকৈ আমি প্ৰাধান্যতা দিছোঁ আমাৰ শিক্ষাৰ ওপৰত, স্বাস্থ্যৰ ওপৰত, বিজুলীৰ ওপৰত, পানীৰ ওপৰত। আজি চাওক, বৰ্তমান চৰকাৰখন 10 বছৰ গৰকিলে। 10 বছৰ তেওঁলোকে পাৰ হৈ যোৱাৰ পিছত ডিফু টাউনৰ মানুহে পানী হাহাকাৰ। আজি আমি এখন চৰকাৰ যেতিয়া গঠন কৰাৰ পাছত পানী কিনি খাব লগা অতি লাজৰ বিষয়। পানী কিনি খোৱা এখন চৰকাৰৰ পাছত পানী কিনি খোৱাটো ডাঙৰ কথা। পানী আমি তাহানিৰ যুগতে আমি ফ্ৰী পাইছিলোঁ, যেতিয়া আমাৰ অতি আদৰৰ চামসিং হাঞ্চি দেৱ আছিল, তেওঁ মৃত, তেখেতৰ দিনতে আমি কিছুমান পানীৰ সাহায্য এটা পাইছিলোঁ। কিন্তু আজি পানী নামত এইখন চৰকাৰ আমি একো পোৱা নাই। তথাপিও আমি কিছুমান পদক্ষেপ ল'ম, যদি আমাৰ পাৰ্টিটো যদি আমি অন্তত যদি এছেম্বলিলৈকে, অন্তত বিধানসভালৈকে যদি আমি এই 2026 যদি আমি অন্তত আমি 20 জন মানুহ যদি আমি কেণ্ডিডেট লৈ যাব পাৰোঁ জিকাই, তেতিয়া আমাৰ উদ্দেশ্য আৰু লক্ষ্যখিনি আমি তাত ফাদিল কৰিম আৰু ৰাইজৰ কাৰণে আমি কাম কৰিম। সেইখিনি আমাৰ উদ্দেশ্য লক্ষ্য। Bukajan constituency kan 108 LC kan kerjakan jebang di mendo kati mo pen lo kasi nile kici pahaji pan sibor iji commission development ke bandi pan mo pi mane ado we kacing theory pan boy iji se ni ke parti lo kan si dalam training ke cek long click ni ke cepat itu kandidat men tani mang kandidat men ke Bukajan din nililo di Punta lang ni di Pusa Rongkhang ke Bimol be Rongkhang itu Amri Bemol be Rongkhang ke Tenzing Kathar Labang ini tu cepat itu lagi Pusa Labang ini tu matai ke lang Labang ini tu non ko ke matai ke lang lagi mau di mana nilining hang hilang lah mana BJP ta mane lang olo lang dorlo lem heno kupe hai sita along pen kelele ke chok chedo lang mati lasi ansu se ke chek kelele ke chok chelong tane di tum pa mane pa success ji phane di tum bori po bosi ni lekar jabe leglo